নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৭৪ সংখ্যক ৰিপাব্লিক ডে সকলোলৈকে মোৰ পৰিয়ালৰ ফালৰ পৰা শুভকামনা জনালোঁ। জয় হিন্দ। আৰু আজি সৰস্বতী পূজাও, সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ' বনাওঁ আজি। আৰু ল'ৰাই অঁকা ফটোবোৰো অকণমান দেখুৱাওঁ আপোনালোকক। আৰু মোৰ যে মাতটো একেবাৰে ভাগি আছে, ঘৰতে গৈছিলোঁ বিহুত, সেইকাৰণে আকৌ আহি ইয়াত পানী চেঞ্জ হৈছে, একদম কাহ চৰ্দি অৱস্থা বেয়া হৈ আছে। হ'লেও আপোনালোকলৈ বুলি ভিডিঅ'টো অকণমান বোলো আগবঢ়াওঁ। আজি সৰস্বতী পূজা, সৰস্বতী আই সকলোকে ঠাই দিয়ক তেওঁৰ চৰণত, তাকে কামনা কৰিছোঁ। আৰু আমাৰ ল'ৰাইও এনেকৈ পূজা কৰিছে ৰাতিপুৱা। সেয়া মই বোলো অকণমান ভিডিঅ' কৰি ৰাখোঁ। কিতাপ পত্ৰ ধুনীয়াকৈ জাপি মেলি সি পূজা কৰিছে, অকণমান দেখুৱাই দিছোঁ। পিছত ডাঙৰ হ'লে সিও চাব পাৰিব। আৰু ভাবিলোঁ আজি সৰস্বতী পূজাৰ দিনাই সি অঁকা পেইণ্টিংবোৰ অকণমান দেখুৱাই দিওঁ। এয়া তো মণ্ডালা পেইণ্টিং বনাইছিলে সি, মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ দেখাম বুলি। মই সকলোবোৰ ফ্ৰেম কৰা এনেকৈ আনি থৈছোঁ। এইফালে গণেশা বনাইছিলে, যেনেকৈ বনাইছে ইমান মানে ভাল নহ'লেও ঘৰতে শিকি বনাইছে যিহেতু, মই সেইকাৰণে সকলোবোৰ ফ্ৰেম কৰাই আনিছোঁ এনেদৰে। এইফালে আছে কৃষ্ণ ৰাধা, অকণমান ফ্ৰেমকেইটা ডাঙৰ ডাঙৰ কৰিলে যে সেইকাৰণে অকণমান তলটো মানে এৰি গৈছে, ইমানকণ গেপ থাকিলে। এয়া অকণমান দূৰৰ পৰা দেখুৱাই দিছোঁ। এইফালে দেখিছে যে পদুম ফুলকেইপা, এইকেইপাও সি নিজে বনাইছিলে। আগতে কোৱাৰ্টাৰত থাকি যোৱা কোনোবা সৰু ল'ৰা ছোৱালীয়ে আঁকি থৈছিলে, সেইকাৰণে বোলে আঁকি দিওঁ, এনেকৈ ঢাক খাই যাব। ফেব্ৰিক কালাৰে এনেকৈ আঁকি দিছিলে। আৰু একপি মই এই সৰু সৰু ফ্ৰেমকেইটা ফ্লিপকাৰ্টতে অৰ্ডাৰ দি লৈছিলোঁ। তাৰপিছত এফালেও আছে কবি, কোৱাৰ্টাৰ যিহেতু ইমান জেগা নাই ৰাখিবলৈ, সেইটো কাৰণে এনেদৰে ৰাখিছোঁ। আৰু এয়া এফালে এইকেইটা আপেল, স্পষ্টকৈ অহা নাই ইমানকৈ। এয়া ইয়াতো ফ্ৰেম কৰি থৈছোঁ এনেকৈ। আৰু এফালে দেখো এইখিনি মই ফ্ৰেম কৰা নাই। এয়া কেনেকুৱা হৈছে জনাব আপোনালোকে। এইবোৰ মণ্ডালা পেইণ্টিং, এটা হাঁহ, এইটো এটা মণ্ডালা পেইণ্টিং। আৰু এইফালে শংকৰদেৱৰ ফটো, এইফালে মাতা ৰাণী ফটো, মা দুৰ্গা, এইফালে শিৱজী ফটো, আৰু একপি এইফালে মাতা ৰাণী ফটো আঁকিছিলে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু তাক সকলোৱে আশীৰ্বাদ কৰিব। ধন্যবাদ।